বহুত দিন ঘৰলৈ ফোন এটা কৰা নাই। এই সৰস্বতী পূজাও পালেহি। এই সৰস্বতী কাৰ জীয়েক আছিলে বাৰু? ঘৰলৈকে ফোন এটা কৰি সুধো ৰ, মা বা দেউতাই গম পাব সৰস্বতী কাৰ জীয়েক আছিলে। হেল্ল' মা। মই মাইনাই কৈছিলোঁ। এই কথা এটা সুধিবলগীয়া আছিল মানে। হেল্ল' মাইনা। ক কোন? কাৰ কথা ক'লি? সৰস্বতী কাৰ জীয়েক আছিলে? সৰস্বতী আমাৰ গাঁৱত দীঘলা বৰুৱা জীয়েক আকৌ। এই কেলে সৰুজনী, সেই যে তেজপুৰলৈ যে বিয়া দিছে। সৰস্বতী সেই দীঘলা বৰুৱা সৰুজনী জীয়েক আকৌ, তেজপুৰলৈ বিয়া দিছে তাইক। কি? সেইজনী নহয়? জানো তেনেহ'লে তই সৰস্বতী কোন সৰস্বতীৰ কথা সুধিছে। কিয়নক দিওঁ, সিহে গম পাব চাগে। কিয়ন? শুচোন লয়, মাইনাই ফোন কৰিছে। কিনো আং বাং কথাবোৰ সুধি আছে নাজানো আৰু দেই। এদিন সুধিব বিশ্বামিত্ৰ কাৰ পুতেক, এদিন সুধিব সৰস্বতীনো কাৰ জীয়েক। কোননো সৰস্বতীৰ কথা সুধিছে? সেই আমাৰ গাঁৱত দীঘলা বৰুৱা জীয়েকজনীকে চিনিবা। সেইজনীৰ কথা ক'লোঁ, সেইজনী বোলে নহয় হেনো। জানো তয়ে পাতচোন, কোননো সৰস্বতীক কি কথা সুধিছে। হেল্ল'। ফটো ক। কোন? সৰস্বতী। এই সৰস্বতীক আকৌ বিয়া দিয়া দিন হ'ল নহয়। মাহঁতৰ বয়স হৈছে নহয়। ক'ৰ পৰানো মনত থাকিব বাৰু? সেই কোন কাহানিতে সেই সৰস্বতীক বিয়া দিলে ক'ৰ পৰা মনত থাকিব? এই সৰস্বতী সেই আমাৰ গাঁৱৰ সেই তৰণী জীয়েক আকৌ, সেই মাজুজনী। এজনী সৌ ক'ৰবাত বাংলাদেশলৈ নে ক'ৰবাত পাকিস্তানৰ ফালে ক'ৰবালৈ বিয়া দিলে হ'বলা। এজনী একেবাৰে পৃথিৱীৰ বাহিৰত ক'ৰবাত বিয়া দি থৈ আহিলেগৈ। তোৰ মায়ে ক'ৰ পৰা গম পাব? মা এতিয়া বয়স হ'ল আৰু, সেইবোৰ সুধি লাভ নাই। তহঁতি সৰস্বতীক ক'ত মিলালিগৈ গৈ পেলাই? মই সেই ভগৱান সৰস্বতীৰ কথা সুধিছিলোঁ। মই তহঁতৰ গাঁৱৰ সৰস্বতীৰ কথা সোধা নাছিলোঁ। কৃষ্ণ কৃষ্ণ, মোৰতো ঘূৰাই গ'লগৈ হ'ব থ, সৰস্বতী মোৰে জীয়েক আছিলে। মই কিবা ভুলক কমতে পাহৰি পেলাই তহঁতক সুধিলোঁ। হ'ব দে, সৰস্বতী মোৰে জীয়েক দে। দেউতা নাই নি ঘৰত? দেউতাকো ফোনটো দি দেচোন। একেবাৰে সৰস্বতী আৰু কাৰোবাৰ জীয়েক কৰিবলৈ বাকী আছিলে যদি গাঁৱৰ সিকনো কৈ পেলাই একেবাৰে লাঠাটো মোৰ মাৰি দিয়ক। মূৰত থকাকনো একেবাৰে চেচকৈ পেলাওঁ। সিকনো কেলে থাকিব লাগে? দেউতাকো দে, সৰস্বতী কাৰ জীয়েক একেবাৰে সিকনো কৈ পেলাই মোৰ একেবাৰে লাঠাটো মাৰিয়ে পেলাওক আৰু।